এতিয়া বজাৰ চজাৰ কৰি আছোঁ বাণিজ্য গতিকে আছোঁ আমি ইয়াতে এই আছে নাই গিম্বল আছে নাই গিম্বল ল'বা গিম্বল এটা লৈ ল'ব এইটো বাণিজ্য 90% ৰেডি আছে আপোনাৰ কেনেকুৱা হৈছে ৰেডি হৈছে নাই এয়া ৰেডি হৈ আছোঁ আজি ৱৰ্ল্ড কাপত আহিলোঁ যিহেতু বিশ্ব একদম ধুনীয়া ভিউ ল'লে তাৰপিছত মই ল'লোঁ আপোনাৰ কি আৰু ল'লা? অলপ অলপ বাকী আছে অ'কে জোতা এটা লৈছোঁ জেকেট ল'লোঁ অ'কে বেগ ল'লোঁ অ'কে বাকী আৰু অলপ অলপ কিছুমান বাকী আছে ল'ম আৰু এতিয়া মানে কি হয় যেতিয়া অফ ৰোডত যোৱা যায় বহুত কিছুমান বস্তু লাগে যেতিয়া আমি প্ৰিপেয়াৰ হোৱা নাই অফ ৰোডত আমি ট্ৰেভেলিং ইমান কৰা নহয় আৰু বেছিকৈ হাই এটিটিউড যেতিয়া যাব যেতিয়া ঠাণ্ডা জেগাত যাব কেদাৰনাথত হাই এটিটিউড হয় ত' তেনেকুৱা জোতাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ধেৰ বস্তু লাগে আৰু ত' এইখিনি মানে কিহৰ কাৰণে মানে কাৰণ তাত আপুনি বহুতখিনি কেয়াৰফুলি ল'ব লগা হয় বেগৰ পৰা আদি কৰি জোতা অলপ একদম ভিতৰৰ পৰা আদি কৰি চব ইনাৰৰ পৰা আদি কৰি চব সকলো বস্তু ত' চাই থাকক একদম আল্টিমেট ব্লগ হ'বলৈ গৈ আছে কেদাৰনাথ আৰু মই কৈছোঁ এনেকৈ কলিকতাৰ পৰা একদম আল্টিমেট ভিডিঅ' এটা আহিবলৈ গৈ আছে কেদাৰনাথ আৰু বাবাই সকলো মংগল কৰক চাই থাকক